Hello everyone, Hileez kitchen and blogger another নতুন ৰেচিপি ভিডিও লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি হলো খাৰ খোৱা অসমীয়া। গতিকে মোৰ চেনেলত যদি এটা খাৰৰ ৰেচিপি নিদু কেনেকৈ হ'ব নহয়নে? সেয়ে মই আজি আপোনালোকৰ ওচৰলৈ খাৰৰ ৰেচিপি এটা লৈ আহিছো। মই অমিতাৰে মাছৰ মূৰৰ খাৰৰ ৰেচিপি এটা বনাইছো। সেইটো আজি আপোনালোকৰ ওচৰত লৈ আহিছো। আশা ৰাখিছো মোৰ আজি ৰেচিপিটো চাই আপোনালোকে ভাল পাব। যদি ভাল পায় তেতিয়াহলে লাইক কৰিব, শেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰত থকা বেল আইকনটো দবাই অল কৰি ল'ব যাতে মোৰ আহিবলগীয়া ভিডিঅ' নটিফিকেশন আপোনালোকে পাই থাকে। তেতিয়াহলে বলকচোন ৰেচিপিটো বনাবলৈ আৰম্ভ কৰো। মাছৰ মূৰৰ সৈতে অমিতাৰ খাৰ বনাবলৈ এটা বাহু মাছৰ মূৰ দুফালকৈ কাটি লৈছো। মিডিয়াম সাইজৰ কেঁচা অমিতা এটা এনেদৰে কাটি লৈছো। 4 চামুচ কলখাৰ, 2টা পিয়াজ, 10 ফুটা নহৰু থেতেলিয়াই লৈছো, 3টা কেঁচা জলকীয়া, আধা চামুচ কলা জিৰা, নিমখ সোৱাদ অনুযায়ী আৰু 5 চামুচ মিঠাতেল। প্ৰথমতে মাছৰ মূৰ কেইপিচ ভালদৰে ভাজি ল'ব লাগিব। তাৰ বাবে পেন এখনত তেল গৰম কৰি মাছৰ মূৰ কেইপিচ দিম। মাছত অলপ নিমখ দিম। হালধি দিম আৰু দুয়ো সাইড ফ্ৰাই কৰি লম। ফ্ৰাই কৰোতে মূৰ কেইপিচ এনেদৰে হেতাৰে ভাঙি লম। মোৰ মাছৰ মূৰ ফ্ৰাই কৰা হৈ গৈছে। এইখিনি কাঢ়ি বেলেগে থৈ দিম। এতিয়া বাকি ৰৈ যোৱা তেলখিনিত কলা জিৰা এড কৰিম। তাৰ পাছত কাটি লোৱা পিয়াজখিনি দিম। অলপ লৰাই লৈছো। থেতেলিয়াই লোৱা নহৰুখিনি দিম আৰু 2 মিনিট মান মিডিয়াম ফ্লেমত ভাজি লম। এতিয়া অমিতাখিনি যোগ কৰিম। ভালদৰে লৰাই মিক্স কৰিম। নিমখ দিম। গোটেইখিনি মিক্স কৰি 5 মিনিটৰ বাবে ঢাকনি লগাই থৈ দিম। 5 মিনিটৰ পাছত ঢাকনি গুচাই অমিতাখিনি লৰাই লম আৰু খাৰখিনি এড কৰিম। খাৰখিনি অমিতাৰ লগত লৰাই মিলাই লম। আকৌ লো ফ্লেমত 5 মিনিট মান ঢাকি সিজিব দিম। মোৰ 5 মিনিট হৈ গৈছে। ঢাকনি গুচাই অমিতাখিনি লৰাই লৈছো। আৰু আধা গিলাচ গৰম পানী এড কৰিছো। আকৌ অলপ লৰাই মিলাই লম। তাৰ পাছত ভাজি থোৱা মাছৰ মূৰ কেইপিচ যোগ কৰিছো। এতিয়া ঢাকনি লগাই লো ফ্লেমত আৰু 5 মিনিটৰ বাবে থৈ দিম। মাজতে ঢাকনি গুচাই কেঁচা জলকীয়া কেইটা দি লম। এই অমিতাখিনি সিজি উঠিছে। এতিয়া অমিতাৰ খাৰখিনি গাঢ় হোৱালৈ মিডিয়াম ফ্লেমত উতলিব দিম। আপোনালোকে বাৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছেনে? নাই কৰা যদি কাইন্ডলি সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই অল কৰি ল'ব যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশন আপোনালোকে পাই থাকে। মোৰ খাৰৰ আঞ্জাখন বিচৰা মতে ডাঠ হৈছে।
এই খাৰৰ ৰেচিপিটো গৰমে গৰমে ভাতৰ লগত খাব পাৰে। অসমৰ সিগনেচাৰ ডিছ অমিতাৰ খাৰ আপোনালোকেও এনেদৰে বনাই খাই চাবচোন।